হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে মোৰ নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি দেখিবলৈ পাইছে মই সম্পূৰ্ণ বেলেগ এটাৰ ওপৰত আছোঁ। যিখন ভাওনাৰ কথা ক'বলৈ গৈ আছিলোঁ মানে সেই ভাওনাখন আজিয়ে আছে আৰু আমি তালৈ এতিয়া গৈ আছোঁ। Finally guys, আমি এতিয়া ভাওনাৰ কথাত আহি পাইছোঁ। তো বলক নৰা মানি কৰিব অলপ দিয়ক। এয়া সূত্ৰধাৰৰ নৃত্য প্ৰদৰ্শন। সূত্ৰধাৰৰ পিছতে এয়া শ্ৰীকৃষ্ণৰ নৃত্য প্ৰদৰ্শন। এতিয়া ৰাজমাতা আৰু মালিনীৰ প্ৰৱেশ চাওক। আগৰগৰাকী ৰাজমাতা আৰু পিছৰগৰাকী মালিনী। আমি কি কৰিছা এটা দেখিবলৈ পাইছে ৰজাৰ প্ৰৱেশ কৰিছে। ৰজা সংসদতে প্ৰৱেশ। দেখিবলৈ পাইছে ৰাণী আৰু চিত্ৰাৰ প্ৰৱেশ। ঋষিমুনিৰ প্ৰৱেশ চাওক। ঋষিমুনি এতিয়া প্ৰৱেশ হৈ আছে। ৰজাৰ ভাই প্ৰৱেশ কৰিছে। প্ৰৱেশ হ'ব প্ৰৱেশটো চাওক। প্ৰৱেশ বহুত চালে, এতিয়া অলপ নাটক চাওক। নলাগড় ৰাজ্যত চিত্ৰা আৰু ৰঞ্জনৰ প্ৰৱেশ। মজা লাগিছে ন? ভাল লাগিছে। আমি নিজে বজাইছোঁ, নিজে কৰিছোঁ, গোটেইখিনি ভাল লাগিছে দেই, কৰি ভাল লাগিছে। ঠিকে আছে, চাই লওক।
অৱশেষত ভাওনাখন শেষ হ'ল। ভাওনাৰ সামৰণি মাৰিছে। ভাওনাখনৰ শেষত আমি তাতে ভাত চাত খালোঁ। ভাত খাই বৈ আমি ঘৰলৈ গুচি আহিলোঁ। ঘৰ আহি মানে ৰাতি হৈছে, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'ল। ভাওনাখনৰ নাম ভাল হৈছে, সকলোৱে ভাল হৈছে বুলি কৈছে আৰু ময়ো চাই ভালে পাইছোঁ। যিহেতু নিজে আছোঁ তাতে ভাওনাখনৰ লগতে লাগি যুঁজি আছোঁ। সকলোৱে ভালে কৈছে এক্টিং। ভিডিঅ'টো সম্পূৰ্ণ নহ'ল। ভিডিঅ'টো আজি ইমান কৰি সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।